Black Dog Vlogs. Thank you so much. তুমি ধেমাজিৰ পৰা আহিছা। Hello guys, welcome back to my channel. পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেললৈ। বন্ধুসকল, আজি মই যাব ওলাইছোঁ গুৱাহাটীত আজি এটা মিটআপ আছে। তো সেই মিটআপটোৰ কাৰণে আজি মই আহি আছোঁ। চাওঁ গৈ থাকোঁ আৰু কাক বা লগ পাওঁ। বহুত এক্সাইটেড হৈ আছোঁ কাক লগ পাওঁ, কোনবা ইউটিউবাৰ আহে, কাক লগ পাম, তাক লৈ খুব এক্সাইটেড হৈ আছোঁ। তো বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়। হেল্ল' গাইজ, মই বহুত সময় মোৰ একচুৱেলি টাইমটো আছিলে 2টা বজাত আছিলে। তো মানে মই বেলেগ এটা লোকেশ্যনত গৈছিলোঁ। তো মানে এতিয়া সেইটো শ্বিফ্ট কৰিলে বুলি কোৱা শুনিলোঁ। তো সেইটো কাৰণে মোৰ আহি পোৱা অকণমান দেৰি হ'ল। মই বৰ্তমান আছোঁ নেহেৰু পাৰ্কত। তো ইয়াতে ইউটিউবৰ মিটআপ হৈ আছে বুলি কোৱা শুনিছোঁ। তো Black Dog Vlogs. Thank you so much. তুমি ধেমাজিৰ পৰা আহিছা। ধেমাজিৰ পৰা আহিছে আজি আমাৰ ইয়াতে গুৱাহাটী মিটআপত। মানে কি বুলি ক'ম, মানে ধন্যবাদ, থেংক ইউ ছ' মাছ। মানে শব্দটো বহুত সৰু হৈ যায়। চ' কি ক'ম আৰু, বহুত মৰম লাগে। একচুৱেলি মানে বেলেগ এটা লোকেশ্যনত গৈছিলোঁ, ফাৰ্ষ্ট লোকেশ্যন যোনটো দিছিলে শ্ৰদ্ধাঞ্জলি। মানে তাতে কৰিছিলোঁ বস্তুটো, তাতে সেই হৈ গ'ল, কেক কাটিব নিদিয়ে, সেইকাৰণে ইয়াতে কৰিলোঁ। ফাৰ্ষ্টতে শ্ৰদ্ধাঞ্জলি কাৰণতে কৰিছিলোঁ বস্তুটো, সেইকাৰণে থেংক ইউ ছ' মাছ। বহুত বেছি ভাল লাগিল, বহুত বেছি ভাল লাগিল। তো আজি আমি লগ কৰিলোঁ অলৰেডি, আৰু মোৰ কেইজন ফ্ৰেণ্ডছ আছে। তো সিহঁতৰ লগত স্নেহ কৰি দিম। নামটো কৈ দিবা। মোৰ নাম বিশ্বজিৎ দাস। চেনেলটো দাদাৰ চেনেলটো চাবা। মোৰ চেনেলৰ মানে সৰু সুৰা আছে আৰু বিশ্বাস বিশ্ব বুলি চাবা। যদি ভিডিঅ'বোৰ চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিবা। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম বাৰু দেই। এই দাদাই নতুনকৈ চেনেল খুলিছা, সকলোৱে আগবঢ়াই লৈ যোৱা আৰু অসমৰ যাতে দাদাই আৰু ভাল ভিডিঅ' বনাই। কি ব্লগিং চেনেল ন? ব্লগিং হ'ব, পাৰিব। বিকাশ দাৰ নিচিনা 100K 1 মিলিয়ন হৈ যাব, চিন্তা কৰিব নালাগে। থেংক ইউ। আপোনাৰ তো 63 দাও, অলপ লাহে লাহে কওক। 768 23 দাও। কি হৈছে? গৌতমো আছে, গৌতম ক'ত গ'লে? গৌতমো আছে, গৌতমো আহিছে, একেলগে আহিছে গৌতম। চ' আৰু এজন আমাৰ এণ্টাৰটেইনমেণ্ট চিনি পায়, মোৰ লগত আহি থাকে। এটা কথাই ক'ম, আজি সঁচাকৈ বিৰাট সুখী। মোৰ মৰমৰ দিনটো দূৰ নাই, য'ত নেকি বিকাশে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ শ্বুটিং কৰে, আৰু এনেকৈ ইয়াতকৈ বহুত ডাঙৰ চিন্তা এটা মিটআপ হ'ব। একজেক্টলি। আৰু এটা কথা কওঁ দেই, নট অনলি বিকাশ, অসমৰ যিমান যিজন ইউটিউবাৰ আছে, মই বিচাৰোঁ যে চবেই তেনেকৈ নাম কৰক, চবৰে এনেকুৱা সৰু সুৰাকৈ 100K ছাবস্ক্ৰাইবাৰ্ছ, এনেকুৱা ডাঙৰ ডাঙৰ মাইলষ্টন অভিলেখ স্থাপন কৰক। আৰু যোৱাকালি কৰি লৈছিলোঁ মোৰ বডিৰ ফুল চেকআপ, বডিৰ ফুল চেকআপ। কাৰণ আজি আছে আমাৰ গুৱাহাটীত সেই জেগা কি ক'লে এইগিলা। 1 2 3 তো আপুনি চাই আছে ব্লেক ডগ ব্লগ, আৰু আপোনাক যদি ভিডিঅ' চাই পেলাই ভাল লাগে, পচন্দ কৰে, নিশ্চয় লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ভাইক মটিভেট কৰি থাকিব। আৰু মোৰ ফালৰ পৰা চবকে হেপী নিউ ইয়েৰ আগতীয়াকৈ। ভালকৈ পিকনিক চিকনিক খাব। আৰু খুব মৰমৰ ভাইটি, আৰু খুব ধুনীয়াকৈ লাগি আছে, কষ্ট কৰি আছে ইউটিউবত, আৰু ব্লগ বনাই এখেতে। আৰু ব্লগ চেনেল ব্লেক ডগ ব্লগছ, এটা ইউনিক নামটো শুনিলে অকণমান এক্সাইটমেণ্ট এটা আহে মনত, যে ব্লেক ডগ ব্লগছ ইয়াতে কেনেকুৱা ধৰণৰ ব্লগনো পাম। গতিকে আপোনালোকে চেনেলটো চাবলৈ নাপাহৰিব, চেনেলটো চাওক, আৰু আপোনালোকৰ ভাল লগা, বেয়া লগা যিবিলাক এডভাইচ আপোনালোকে কমলক দিব খোজে, সেইখিনি আপোনাৰ মতামত খুব ধুনীয়াকৈ স্পষ্ট ৰূপত দিয়ক, যাতে ল'ৰাজন অকণমান আগুৱাই যাব পাৰে। আৰু কমল, তোমালৈ মোৰ আন্তৰিক শুভকামনা, হাৰ্দিক শুভকামনা থাকিল, আৰু সদায় আগুৱাই যোৱা, সদায় অসমক খুব ধুনীয়া ব্লগ উপহাৰ দি যোৱা, অসমৰ ৰাইজক। খুব ধুনীয়া, ধন্যবাদ। ভাল অভিজ্ঞতা আছে। হাই, কি নাম তোমাৰ? ক'ৰ পৰা আহিছা তুমি?
Nonton mana boleh kak? Nama buat Ini mana kak? হেল্ল' গাইজ আজি মোৰ লগত নতুন ফ্ৰেণ্ড এজন আছে তেওঁ এটা চেনেল আছে ইউটিউবত তো চেনেলটোৰ নাম দেশী অসমীয়া যদি কণ্টেণ্ট ভাল লাগে ব্লগছ কৰোঁ যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আমাৰ ভাইকো ছাপোৰ্ট কৰক চেনেলটোৰ নাম হৈছে ব্লেক ডগ ব্লগছ ছাবস্ক্ৰাইব কৰক আৰু যোনে যোনে নতুনকৈ চাই আছে সিহঁতে ছাবস্ক্ৰাইব কৰক লাইক শ্বেয়াৰ কৰক আৰু আমাকো এনেকৈ ছাপোৰ্ট কৰি থাকক যেনেকৈ বিকাশ দাৰ নিচিনা আমাৰো কেতিয়াবা এনেকুৱা দিন আহে ত' মোৰো এটা ইউটিউবত সৰুকৈ চেনেল আছে ইতিমধ্যে 1.4K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে ত' আপোনালোকে চোৱা নাই যদি মধু ব্লগ চাৰ্চ কৰিব ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব থাকিব, ত' চাই ল'ব ব্লগটো চাই থাকক বহুত ধুনীয়া ব্লগ বনাই মই চাওঁ ত' প্লিজ ভিডিঅ'টোত লাইক কৰিব আৰু যদি নতুন আছে আপুনি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব প্ৰথমবাৰ মই ভিডিঅ'ত আহিছোঁ তো বহুত ভাল লাগিছে আহি এইফালে তেওঁ ব্যস্ত হৈ আছে দেখিছে তো অকণমান ৰখিব লাগিব ন ডাঙৰ ডাঙৰ মানুহ ন চেলিব্ৰিটি মানুহ কাৰণে অকণমান ৰখিব লাগিব নে কি কয় তো অকণমান ৰৈ দিব নি ভাইটি এজনো আছে থেংক ইউ ছ' মাছ তোমাৰ চেনেলটো যেন অতি সোনকালে ভাল ভাল ভিডিঅ' তুমি দি থাকা তুমি আৰু আগুৱাই যোৱা তাৰে মই কামনা কৰিছোঁ বেষ্ট অফ লাক এণ্ড বেষ্ট উইচেছ থেংক ইউ তো ফ্ৰেণ্ডছ আজি আমি আহিছিলোঁ মিটাপলৈ তো মিটাপত গ'লোঁ আপোনালোকে দেখিছে অলৰেডি তো ইতিমধ্যে মই এতিয়া জাগিত গৈ আছোঁ ট্ৰেইনেদি তো আজিলৈ সামৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই